Hi guys, welcome to my YouTube channel. বাইকত বংপাল গৈ আছিলে মোৰ লগত উৎপলে আহিছিলে এই ডিপু তেল ভৰাবলৈ গ'ল দুখন বাইকত এইখন মই লৈ আহি আছোঁ দুটাই কাম এটাত গৈ আছোঁ মানে মানুহ দুটা আনিবলৈ গৈ আছোঁ এতিয়া ৰাতিপুৱা বাজিছে 5টা দুটাই সোনকালে ওলাই আহিলোঁ আজিৰ দিনটো কি কৰিব বা চাওঁ ঘৰত কি কাম আছে কৰি তেন্তে পলম নকৰি আজিৰ দিনটোত চিন্তি আজি ভিডিঅ'টি আৰম্ভ কৰোঁ লেটছ গো উৎপলক ৰখি আছিলোঁ সি ডিপুত তেল ভৰাবলৈ গৈছিলে এইখন বাইকত তেল নভৰালোঁ এইখনত মানে দোকানতে ভৰাই আনিলোঁ কমকৈ আছিলে তেলটো ডিপুত নাপামগৈ বুলি দোকানতে ভৰাই আনিলোঁ সি গ'ল ডিপুত তেল ভৰাবলৈ ডিপু পোৱা লাইন হৈ ধৰি আছে মানুহে ডিপুত মানুহ পোৱা লাইন লাগি আছে তেল ভৰাবলৈ আৰু যিকেইটা ডিপুত থাকে তেল দিয়ে সেইকেইটা শুই উঠাই নাই বোলে এতিয়ালৈকে সেইবাবে মানুহ জাম হৈ আছে সি আহি থাকিব এতিয়া মই গৈ থাকোঁ উৎপলে মই মানুহ থৈ আহিলোঁ এতিয়া সিহঁতৰ কিবা ঘৰ ফেনখন মানে অলপ শ্ল'লি ঘূৰে কালিলৈকে স্পীডে ঘূৰি আছিলে এতিয়া অলপ শ্ল' ঘূৰে সেইকাৰণে আমি আজি ফেনখনো অপাৰেশ্যন কৰিম ওপৰত খাব পাৰিবি ওপৰলৈকে গৰম হৈ আছে কিমান ৰাতিপুৱা ঘৰ জ্বলাবলৈ বিচাৰিছিলে নোঘোৱা ফেনখন ফেনৰ এইটো কণ্ট্ৰলাৰটো বেয়া হৈছিলে ইয়াক চেঞ্জ কৰি দিয়া হৈছে এতিয়া চাই লওঁ ঘূৰে নুঘূৰে ইয়াক চেঞ্জ কৰি নতুন এটা লগালোঁ এতিয়া কি হয় দেখা যাব ফেনখন ঘূৰে নুঘূৰে এইটো চেঞ্জ কৰি দিওঁ আমি গম পাম অলপ পিছত মই খৰি কাটি আহি জীয়াই আছে লুকাইছে মদনেও মৰিব মই গম পালোঁ পগলা খাওঁ দি থৈ আহিছোঁ কেলা বেয়া হ'বলৈ একো বস্তু নাইতো তো আহিলোঁ উৎপলৰ পৰা এই জাষ্ট ওলাই আহিছোঁ ফেনখনৰ কইলটো লগালে গৈ ফেন কইলটো লগোৱা স্বত্তেও ফেনখন শ্ল' ঘূৰি আছে বেমাৰটো পিছবেলা টাইমত চাব লাগিব এতিয়া ফেনখন চুবই নোৱাৰে যিটো গৰম হৈ আছে মানে ছুইচ দি থৈ দিলে ৰাতিপুৱাৰ পৰা এতিয়া পুৱা ফেনটো গৰম হৈ আছে সেইকাৰণে যেনে তেনে কইলটো লগালোঁ তাৰপিছত এতিয়া ফেনখন শ্ল' ঘূৰি আছে পিছবেলা সময়ত চাব লাগিব এতিয়া আমি দোকান যাম আমাৰ উৎপলে কি খোৱাবি শিখৰ খাম শিখৰ মেইন মিছা ক'লে কি হ'ব মই শিখৰ বহুত খাওঁ বাৰু এৰিবলৈ চেষ্টা কৰি আছোঁ তথাপি এৰিব পৰা নাই লাহে লাহে এৰিব লাগিব এতিয়া গৈ দোকানৰ পৰা শিখৰ এটা খাই আহোঁ লেটছ গ'